ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক মুহূৰ্তত বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ বাইহাটা চাৰিআলিৰ বেহ দিয়াটো দেখা গ'ল ব্যাপক উৎসাহ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ হনুমান মন্দিৰৰ পৰা ভক্তৰ এটি দীঘলীয়া ৰেলী। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে উলিওৱা ৰেলীটোৱে বাইহাটা চাৰিআলিৰ পৰা গৈ বিহ দিয়াত উপস্থিত হয় আৰু বিহ দিয়া বাৰোৱাৰী দুৰ্গা মন্দিৰ সমিতিৰ সহযোগত দেশবাসীয়ে অতি হেঁপাহেৰে বাট চাই থকা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই শুভ দিনটো জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ আকাশ বতাহ। স্থানীয় মহিলাসকলেও বিহ দিয়া বাৰোৱাৰী দুৰ্গা পূজা মন্দিৰত নাম প্ৰসংগ কৰা দেখা গ'ল। এই ধৰ্মীয় অনুষ্ঠানত বহু লোকৰ সমাগম দেখিবলৈ পোৱা যায়। বাইক ৰেলীটোৱে দুৰ্গা মন্দিৰত মাহ প্ৰসাদ গ্ৰহণ কৰি বিহ দিয়াৰ পৰা পুনৰ ৰঙীয়া অভিমুখে ৰাওনা হয়। সন্ধিয়া পুনৰ বিহ দিয়াত ৰাম ভক্ত একাংশ আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। সমগ্ৰ ভাৰততে যি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আমি সমগ্ৰ ভাৰতৰ লগতে অসমৰ লগতে আমাৰ ৰঙিয়া জিলাৰ এই যে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল আমি বাইহাটা চাৰিআলিৰ পৰা বাহন ৰেলীৰ আমি আয়োজন কৰিছোঁ এই ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে। গতিকে আমি বাইহাটা চাৰিআলি আমাৰ হনুমান মন্দিৰ এটাৰ পৰা আমি যাত্ৰা কৰিছোঁ। আহি আমি এইখিনিতে আমি বিধিয়া পালোঁ। বিধিয়া আমি দুৰ্গা মন্দিৰত অলপ ইয়াত আমি ৰখিছোঁ। আমাৰ ইয়াত আয়োজনসকলে আমাক অলপ কিবা পানী বিস্কুটৰ কিবা ব্যৱস্থা কৰিছে। গতিকে এইখিনিলৈ আমি এতিয়া ৰঙিয়ালৈকে যাম। ৰঙিয়াৰ পৰা আমি তুলসীবাৰীত আমাৰ অলপ ভোজনৰ ব্যৱস্থা কৰা গৈছে। আমাৰ বাহন ৰেলী আমাৰ মানে তুলসীবাৰীলৈকে যাব। গতিকে আমাৰ এই যি ঐতিহাসিক এটা আমাৰ আজি দিন, এই দিনত আমাৰ উৎফুল্লিত হৈছে হিন্দু সমাজৰ ৰাইজে। গতিকে আমি বাহন ৰেলী আয়োজন কৰি আমি তুলসীবাৰীলৈকে আমি যাম। আমাৰ বেদিয়া বাৰোৱাৰী আঞ্চলিক দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা আজি ভগৱান ৰামৰ যি প্ৰাণ প্ৰতিষ্ঠা দিৱস আমি ইয়াত বিলমালয়ৰে পালন কৰিবলৈ লৈছোঁ। এই উপলক্ষে আমি ৰাতিপুৱাৰ পৰা বন্তি প্ৰজ্বলন কৰি আমি আইটিৰ নামেৰে আৰম্ভ কৰিছোঁ আৰু আমি ভাবোঁ আজি 500 বছৰৰ মূৰত বিষ্ণুৰ অৱতাৰ সপ্তম অৱতাৰ এই ৰামে যি গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীতে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিছে। এই ৰাম ৰাজ্যৰ প্ৰতিষ্ঠাই আজি আমাৰ হিন্দু সনাতন ধৰ্মত সম্পূৰ্ণৰূপে ইয়াক প্ৰভাৱ বিস্তাৰ কৰি এখন সুন্দৰ সমাজ কৰিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি তৎপৰতা আমি আচলতে তেখেতসকলৰ প্ৰতি আমি কৃতজ্ঞতা জনাইছোঁ আৰু অসমৰ প্ৰত্যেকজন ৰাইজকে হিন্দু সনাতনী ধৰ্মত বিশ্বাস ৰাখি ভগৱান ৰামক অৰ্থাৎ আমাৰ বিষ্ণুক পূজা কৰাৰ কাৰণে মই সকলোকে আহ্বান জনাই আমাৰ গোটেই দেশখন যাতে শান্তিপূৰ্ণভাৱে পালন হৈ থাকে, সকলোৱে যাতে আমি মানৱ সমাজত শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰোঁ, তাকেই ভগৱানৰ ওচৰত আজি এই প্ৰাণ প্ৰতিষ্ঠাৰ দিনত আমি সকলোকে আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ অলপ আগতে এটা বেদিয়া বাইহাটা চাৰিআলিৰ পৰা এটা আমাৰ সুন্দৰ ৰঙীয়া সমষ্টি কমলপুৰ সমষ্টিৰ লগ হৈ ইতিমধ্যে তুলসীবাৰীলৈ আহিলে ইয়াত প্ৰদৰ্শন কৰি গুচি গ'ল। তেখেতসকললৈ আমি তাৰমানে ইতিমধ্যে শুভেচ্ছা জনাইছোঁ আৰু প্ৰভু ৰামচন্দ্ৰৰ আমি সম্পূৰ্ণ বিজয় উৎসৱ আনন্দৰে পালন কৰিবলৈ সকলো ৰাইজক আহ্বান জনাই ৰাম ৰাজ্যৰ সপোন যাতে বাস্তৱত পৰিণত হয় তাৰ কামনা কৰি বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।